নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এটা আৰু নেক্সট 38 সাইজৰ 84 কাট ব্লাউজ শিকাম। গতিকে আপোনালোকে ভালদৰে শুনিব চাব। ব্লাউজটোৰ যোনটো বেক পাৰ্ট, বেকটোৰ লেন্থ হৈছে 14 ইঞ্চ, ফ্ৰণ্ট লেন্থ হৈছে 15.5, চেষ্ট হৈছে 38, waist হৈছে 32, shoulder হৈছে 15, sleeves দীঘলটো হৈছে 10 আৰু তাত ৰাউণ্ডটো হৈছে 11.5, front neck হৈছে 8, back neck 10, bust point 10, apex to apex 7/3 মানে 8 ইঞ্চিৰ 2 সুতা কম। আহক আমি এতিয়া আৰম্ভ কৰোঁ। আমাৰ বেক লেন্থটো হৈছে 14, গতিকে আমি 1 ইঞ্চ প্লাস কৰি পেলাই 15 ল'ব লাগিব। এটো 15 ললো। আৰ্ম হোল যতে আমাৰ কাট হ'ব হেতু হৈছে আমাৰ 6/3 এটো, আৰু বাস পয়েন্ট হৈছে 10, গতিকে এইফালে সিলাই যাব 1/2 ইঞ্চি, গতিকে এটো আমি 10.5 ল'ব লাগিব। এটো দিলু। এতিয়া আমি স্কেলৰ সহায়েৰে এনেকুৱাকৈ সিধাকৈ মাৰ্ক কৰিম। মার্ক কৰি ললো। এতিয়া আমাৰ শোল্ডাৰ কিমান আছে 15, 15ৰ আধা 7.5 এটো। এতিয়া বেক নেক ডিপ আমাৰ 10 আছে, গতিকে আমি 2 ইঞ্চ মাইনাস কৰিম। এটো ইয়াতে সিলাই যাব, স্ট্ৰেপডাল আমি 2 ইঞ্চি ৰাখিম এটো, আৰু এইফালে আমি কাটিম। তেতিয়া এইখিনি সিলাই যোৱাৰ পিছত এইখিনি থাকিব 2 ইঞ্চ। এটো হৈ গ'ল। এতিয়া ইয়াতে আমাৰ কিমান থাকি গ'ল 5.5, সিধা এইফালে আহিব 5.5 এটা মাৰ্ক কৰিব, এইফালে 1/2 ইঞ্চি বঢ়াই দিব। তাৰ পিছত আমাৰ বেক নেক ডিপটোৰ মাৰ্কটো এনেকুৱাকৈ কৰিব লাগিব। এইটো 10, এইখিনিত কিমান আছে 3, ইয়াতে আমি 3/4 মানে 3 ইঞ্চি 2 সুতা ইয়াতে মাৰ্ক কৰিম। এতিয়া আমি এইখিনি আগতে মাৰ্ক কৰি লম এনেদৰে। এটো কৰি ললো। এটো এইফালে এটো কৰি ললো। এতিয়া আমাৰ চেষ্টটো কিমান ল'ব লাগিব 38 ডিভাইডেড বাই 4, 4 ভাগ কৰিলে এনসারটো ওলাব আমাৰ 9.5। এতিয়া আমি 9.5 এটো মার্ক কৰিম। তাৰ পিছত 1.5 ইঞ্চি মার্জিন ৰাখিম। এটো হৈ গ'ল চেষ্টৰ মার্ক। এতিয়া আমাৰ ওয়েষ্টটো কিমান আছে 32, 32ৰ 4ৰে ভাগ কৰিব লাগিব। তেতিয়া এনসার কিমান হ'ব 8, গতিকে আমি ইয়াতে 8 ল'ব লাগিব। 8 ললো, আৰু বেক টেকিনটোৰ কাৰণে আমি 1 ইঞ্চ ললো। এটো দিলু। টেকিনটো কোনখিনি জায়গাত হ'ব এটো আমাৰ মিডল কৰি ললো। এটো মিডল কৰি ললো। এতিয়া আমি 1 ইঞ্চি ইয়াতে মার্ক কৰিব লাগিব। ইয়াতে কিমান আছে 4.5, ইয়াতে 4.5 আমি এটা মার্ক কৰিম। আৰু এইফালে আমি
চিলাই মাৰ্জিন ৰাখিম এতিয়া আমি স্কেলৰ সহায়ত মাৰ্ক কৰি ল'ম এনেদৰে এটো হৈ গ'ল এটো হৈ গ'ল এটো হৈ গ'ল এইফালে এনেকুৱাকে দিলো এটো এনেকুৱাকে দিলো তাৰ পিছত আমি এইখিনিত 1 ইঞ্চ ৰাখিব লাগিব এনেকুৱাকৈ 45 ডিগ্ৰী কৰি পেলাই তাৰ পিছত আমি আৰ্মহোলৰ শেপটো যে দিম ইয়াতে এইখিনি এতিয়া আৰ্মহোল শেপটো হ'ব এই ফ্ৰেঞ্চ কাপ স্কেল ডালেৰে এটো এটো হৈ গ'ল আমাৰ ব্যাক নেকটো আমি রাউন্ড দিম সাধাৰণতে 24 আছে কাটত রাউন্ড দি থাকে ব্যাক নেকটো এটো এটো হৈ গ'ল বাস এতিয়া আমাৰ ব্যাক পাৰ্টটো হৈ গ'ল আমি এতিয়া কেচিৰ সহায়ত কাটিম বাস আমাৰ ব্যাক পাৰ্টৰ কাটিং হৈ গ'ল সব কি সুন্দৰ হৈছে আপোনালোকে এনেকুৱাকে কাটিব যেনেকুৱাকে মই কাটিছো এনেকুৱাকে কৰিলে আপোনালোকৰ খুবেই ভাল হ'ব ফিটিংও 100% গ্যাৰান্টি বস্তুটো বহুত ভাল হ'ব ব্লাউজটো এনেকে খুটকা কাটি দিব এটো এনেকুৱাকে কাটি ল'ব বাস এতিয়া আমাৰ ব্যাক পাৰ্ট কাটিং হৈ গ'ল এটো সব এতিয়া আমি ফ্ৰন্ট পাৰ্ট কাটিম এতিয়া আমি ফ্ৰন্ট পাৰ্টটো কাটিম ফ্ৰন্টৰ লেন্থটো আছে আমাৰ 15 হাফ হলে আমি 16 হাফত মার্ক কৰিব লাগিব এটো সব ইয়াতে 16 হাফ লৈছো মই ইয়াতে 16 হাফত এটা মার্ক কৰি ললো তাৰ পিছত আমি ব্যাক পাৰ্টটো ইয়াতে এনেকুৱাকে পাৰি দিলো পাৰি পেলাই ইয়াতে আমি এটো মার্ক উঠাই লম এটো উঠাই ললো তাৰ পিছত আমি এই আৰ্ম হোলটোৰ মার্কটো উঠাই লম এটো তাৰ পিছত আমি বাস পয়েন্ট যোনটো আছিল হেতু আমি মার্ক উঠাই লম এটো এটো উঠাই ললো এটো হৈ গ'ল এতিয়া আমাৰ চেষ্ট কিমান আছে চেষ্ট নহয় আমি আগতে শোল্ডাৰৰ কামটো খতম কৰো শেষ কৰিলাম এতিয়া আমি এটো শোল্ডাৰ মাইনাসটো আমাৰ যদি ফ্ৰন্ট নেক 8 ইঞ্চ ডিপ হয় তেনেহলে আমি 2 ইঞ্চি ইয়াতে 2 ইঞ্চি নহয় 134 এটো মাইনাস কৰিম ফ্ৰন্টত তাৰ পিছত আমি এই স্ট্ৰেপডাল যে আছে স্ট্ৰেপডাল আমি এটো বহাই পেলাই এনেকে উঠাই লম এটো এটো আছে তেতিয়া ফ্ৰন্ট ব্যাক দুইটা সমান হ'ব লাগিব তো এইখিনি হৈ গ'ল তাৰ পিছত ব্যাকটো গুছাই লম
এতিয়া আমি এইখিনিত কিমান আছে 534 ইয়াতে আমি 534 তত চিনটো দি লম 200টা কম কৰি ললেও ঠিকই আছে 200টা কম কৰি ললো এটো 534 আছিল আমি 5 হাফত ললো এতিয়া আমাৰ চেষ্টটো কিমান আছিল 38 প্লাস 2 আমি ফ্ৰন্টত 2 ইঞ্চি প্লাস কৰিব লাগিব তেতিয়া হ'ব 40 এতিয়া 40 আমি 4 ভাগ কৰিব লাগিব তেতিয়া কিমান হ'ব 10 এই 10 আমাৰ ইয়াতে ল'ব লাগিব এটো 10 ললো ইফালে মার্জিন আমি 1.5 ইঞ্চি লৈ ললো এতিয়া আমাৰ ওয়েস্ট কিমান আছিল 32 4 ভাগৰ 1 ভাগ 8 এটো 8 ত চিন দিলু তাৰ পিছত আমি ইয়াতে 234 3 ইঞ্চিৰ 200টা কম এটো এইখিনি আমি ইয়াত দিব লাগিব তাৰ পিছত আমাৰ মার্জিন যেটো আছিল হেতু 1.5 ইঞ্চি এটো দিব লাগিব আমি এইখিনি দি লম আগতে এটো দি ললো এটো দি ললো এটো মার্ক কৰিলো এতিয়া আমাৰ ফ্ৰন্ট নেক ডিপ কিমান আছে 8 আমি এইখিনি জায়গাৰ পৰা দেখাকৈ 8 ইঞ্চত চিন দিব লাগিব এটো দিলু তাৰ পিছত এনেকৈ চিন দিব লাগিব এতিয়া আমি নেকটো ড্ৰয়িং কৰিম নেকটো আমি সুইট-হার্ট করি গতিকে এইখিনি এনেকৈ দি লব এইখিনি দি ললো তাৰ পিছত আমাৰ এপেক্স টু এপেক্স হেতু কিমান আছিল 734 তাৰ আধা এটো 734 8 ইঞ্চিৰ 200টা কম 8 ইঞ্চিৰ 200টা কম হলে এইখিনি ইয়াতে মার্কটো দি লব লাগিব ইয়াতে দিলু সিধা এইফালে যাব এইখিনি লৈ পেলাই 34 মানে 75 0.75 আমি এটো মাইনাস কৰি ইয়াতে চিন দিব লাগিব এটো দিলু ইয়াতে যে আমি এইটো চিন দিছিলু বঢ়াই ৰাখিছিলু 234 3 ইঞ্চি 200টা কম এই মার্কটো আমি ইয়াতে দিব লাগিব এটো দিলু দিয়াৰ পিছত আমি এই চিনটোৰ পৰা এই চিনটো মিলাই মার্ক কৰিব লাগিব কৰিলু এতিয়া এটো মার্কৰ পৰা ইয়াতে মার্ক কৰিব লাগিব কৰি দিলু এতিয়া চাব এইখিনিত কিমান আছে এইখিনিত আছে 6 আধা সুতা এইফালে আপুনি সেইখিনি ল'ব লাগিব এইখিনি দিলু তাৰ পিছত আমি এইফালে 1 ইঞ্চি মাইনাস কৰিব লাগিব উঠাই দিব লাগিব এইখিনি উঠাই দিলু এইখিনি আমি স্কেলৰ সহায়ত মার্ক কৰিলো এতিয়া আমি এইখিনি জায়গাত এতিয়া আঁচটো টানি লম এটো তাৰ পিছত আমি এইফালে হাফ ইঞ্চ ডাউন কৰিম এটো এটো এতিয়া আমাৰ আর্মহোলটো শেপটো কোৰ পৰা দিম ইয়াৰে মিডিল
এইটো ফ্ৰেঞ্চ কাৰ্ভডালেৰে আমি এনেকৈ মাৰ্কটো কৰি লওঁ এইটো চাওক ধুনীয়া হৈছে এতিয়া আমাৰ এইফালে এই আমাৰ যোনটো এপেক্সৰ মাৰ্ক আছিলে বাছ পইণ্ট আৰু এপেক্সৰ ইয়াৰ আমি এইফালে এনেকুৱাকৈ মাৰ্ক কৰিব লাগিব এইখিনিত টেকিনটো আমি কিমান দিম ইয়াতে যিমান আছে তাৰ আধা মানে 1.5 ইঞ্চিৰ 1 সুতা কম এইটো এইটো এতিয়া এইখিনি মিলাব লাগিব আমি ইয়াতে কিমান আছে 61 ইয়াতে কিমান আছে 614 ৰ অলপমান কম সেম টু সেম আমি ইয়াতে ল'ব লাগিব এইখিনি এইটো এতিয়া আমি এই চিনটো ইয়াতে দিব লাগিব এইটো এইটো দি ললো এতিয়া আমাৰ যোনটো 84 কাট আছে সেই কাটটো কেনেকে হ'ব ইয়াতে 3 ইঞ্চি ডাউন কৰো এইটো তাৰ পিছত এইফালেও 3 ইঞ্চি মিলাই লও এইটো এইফালে 2 সুতা বঢ়াই দিব এইফালেও 2 সুতা বঢ়াই দিব তাৰ পিছত এইটো মাৰ্ক এনেকুৱাকৈ কৰিব এইখিনি আৰু এইখিনি এইটো মাৰ্ক দি ললো এতিয়া ইয়াতে আমাৰ কিমান আছে 3 ইঞ্চি 1 সুতা ইয়াতে আমি হাফ ইঞ্চি ইফালে কাটি লওঁ এইটো তাৰ পিছত আমি এইখিনি কিমান আছে 3 ইঞ্চি 1 সুতা ইয়াতে 3 ইঞ্চি 1 সুতাত আমি মাৰ্কটো দি লম তাৰ পিছত এইফালে আমি হাফ ইঞ্চিৰ টেকিন এটা দিম এইটো ইফালে 2 সুতা এইফালে 2 সুতা ইয়াৰে পৰা এনেকুৱাকৈ এইটো দি ললো এইফালেও 3 ইঞ্চি 1 সুতাতে আমি মাৰ্কটো দিব লাগিব এইফালে আমি 3 ইঞ্চি দিব লাগিব এইটো 3 ইঞ্চি লৈছিলো এইটো এইফালে আমি 3 ইঞ্চি ল'ব লাগিব এইটো ইয়াতে দিলো এইফালেও এনেকুৱাকৈ দিব লাগিব এইটো দিলো এইটো দিলো এতিয়া আমাৰ এইখিনি অলপমান এইফালে আহিলেও প্ৰবলেম নহয় এইটো আপুনি এইফালে অলপমান আনিব পাৰিব কাৰণ এইটো শেপ এটা হয় এই শেপটো যোনখিনি জায়গাত দিলে ভাল হয় তাতে মাৰিব লাগিব এইটো এইটো এতিয়া আমি এই শেপটো কোড দিম এইখিনি এইটো দি দিলো তাৰ পিছত এইখিনি চাই লওক এতিয়া আমাৰ ফ্ৰন্ট পাৰ্ট হৈ গৈছে মাৰ্কিংৰ কাম
এইটো এতিয়া আমি ইয়াৰ পৰা কোনখিনি জায়গা কাটি উলিয়াই দিম এইখিনি জায়গা কাটি উলিয়াই দিম এইখিনি জায়গা আমি কাটি উলিয়াই দিম এইখিনি 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 আমাৰ দৰকাৰ নাই এইখিনি কাটি উলিয়াই দিম তাৰ পিছত আমি নাম্বাৰিং কৰিম এইটো যোনটো পাৰ্ট এইটো আমাৰ নাম্বাৰ 1 আৰু এইখিনি এটা পাৰ্ট হ'ব গতিকে ইয়াতে আমি নাম্বাৰ 2 কৰিলো আৰু যোনটো বেল্ট হ'ব এইখিনিত আমি নাম্বাৰ 3 কৰিলো এইটো এইখিনি আৰু এইখিনি 2 নম্বৰ এইখিনি আৰু এইখিনি 3 নম্বৰ বাস এতিয়া আমাৰ এইখিনি হৈ গ'ল এতিয়া আমি কাটিব পাৰো এইখিনি কাটি ললো এইখিনি কাটি পেলাই তাৰ পিছত আমি এই নেকটো কাটি উলিয়াই দিম এইটো উলিয়াই দিলো তাৰ পিছত আমি এইটো আমি এতিয়া সাইড কৰি ৰাখি দিলো এতিয়া আমি কাটিম এইখিনি এইখিনি কাটি দিম তাৰ পিছত আমি এইখিনি কাটি উলিয়াই দিম এইখিনি আমি কাটি উলিয়াই দিম এতিয়া আমাৰ এইখিনি দেখিছে আপোনালোকে এটো এটা ট্ৰায়াঙ্গল এটা লুক জুম হৈ গৈছে এইখিনি তো এইখিনি আমি রাউন্ড করে দিম এনেকুৱা ধৰণে রাউন্ড কৰি দিম এই সুটো নোহোৱা কৰি পেলাম এটো কাটি দিলো এতিয়া আমাৰ এইখিনি এটো আমি বন্ধ কৰি ল'ব লাগিব এইখিনি আঠা লগাই দিম ইয়াতে আমি এটো সব এটো আঠা মাৰি পেলাই মিলাই দিলো এইখিনি হৈ গ'ল এইখিনি ইয়াতে জইন হ'ব এনেকুৱাকে
ইয়াৰ পৰা এনেকুৱাকৈ জইন হৈ গ'লে এনেকুৱাকৈ জইন হৈ আহিব যেতিয়া মই চিলাই ভিডিঅ' দিম তেতিয়া আপোনালোকে বুজি পাব কাটিং আৰু চিলাই যেতিয়া ফেব্ৰিকটো কাটিম মানে কাপোৰটো তেতিয়া বুজি পাব এইখিনি হৈ গ'ল তাৰ পিছত এইখিনিত আমাৰ অলপ কাম বাকি আছে এইটো আমাৰ এইখিনি জায়গা কাটি উলাই দিব লাগিব ইয়াতে অকমান ৰাখি পেলাই আমি এইটো ইয়াতে আঠা মাৰি দিম এনেকুৱা ধৰণে এইটো সব এতিয়া এইটো হৈ গ'ল আঠা মাৰি দিলোঁ এইটো এনেকুৱা হ'ব তাৰপিছত এইখিনি ইয়াতে জইন হ'ব এইখিনি ইয়াতে জইন হ'ব বেক পাৰ্টটো এইটো ফ্ৰণ্ট পাৰ্টটো এইখিনি এতিয়া আমি হাত কাটিম এইফালে আমি চিলাই কাৰণে হাফ ইঞ্চি ৰাখিম পাইপিং বা লাইলিং মেইন কাপোৰ দুইটা লগ লগাই চিলাই মাৰি উলটাই দিব পাৰে তাৰ ভিতৰত পাইপিং সোমাই দিব পাৰে এটো চিলাই কাৰণে ৰাখিবই লাগিব আমাৰ হাতৰ দীঘলটো আছিল 10 ইঞ্চি এটো 10 ইঞ্চি মাৰ্ক কৰিলো চিলাই কাৰণে হাফ ইঞ্চি এইফালেও ৰাখিলো আৰু এইফালে ডাউনটো আমি উপৰৰ সিনটোৰ পৰা 4 ইঞ্চি দি দিলো এইটো আৰ্মহোলটো আমাৰ এইটো ইফালে মার্জিন 1.5 ইঞ্চি আৰু ইয়াতে আছে 11 হাফ এইটো এটো হৈ গ'ল ইফালে আৰ্মহোল শেপটোৰ বাবে আমি এই স্কেলডাল লং ফ্ৰেঞ্চ কাৰ্ভডাল এনেকুৱা ধৰণে এইটো হৈ গ'ল ইফালে হাফ ইঞ্চি ভিতৰত এটা মাৰ্ক কৰক এনে ধৰণে তাৰ পিছত এনেকুৱা কৰিলো হৈ গ'ল আমাৰ এতিয়া কাটিং কৰি I hope আপোনালোকে ভালদৰে বুজিব পাৰিছে আৰু যদি কিবা দিব লগা থাকে যদি কিবা বুজা থাকে তেনেহলে কমেন্ট বক্সত জনালে হ'ল কমেন্ট কৰিব আপোনালোক আৰু যদি ভাল বুজিও পায় তেনেহলে আপোনালোকে মোক কমেন্ট কৰিব আৰু যদি কিবা বেলেগ শিকাৰ ইচ্ছা আছে তেনেহলে মোক কমেন্ট বক্সত জনাব কমেন্ট কৰিব আপোনালোকে মই চেষ্টা কৰিম এইখিনি কৰি দিয়াৰ বাবে এতিয়া আমাৰ হাতখন হৈ গ'ল ধুনীয়াকৈ এখন হাত হৈ গ'ল তাৰপিছত এটো আপোনালোকে যদি বেড
সাইডত যদি আপোনালোকে হুক পট্টি আইপট্টি দিব বিচাৰে যদি একফালেদি খোলা বিচাৰে তেনেহ'লে এইফালে আপোনালোকে হাফ ইঞ্চি ৰাখি ল'ব এইফালে এইটো হৈ গ'ল বেক আৰু ফ্ৰণ্টটো কেনেকুৱা এইটো এনেকুৱা ধৰণৰ মই ভালদৰে বুজাই দিম এইফালে হাফ ইঞ্চি ৰাখিব লাগিব বাকি কোনোফালে নালাগে এইটো সাইডে নালাগে এইখিনিত হাফ ইঞ্চি ৰাখিব এইখিনিত হাফ ইঞ্চি ৰাখিব আৰু এক নম্বৰ পাৰ্ট যোনটো আছে এইটোৰ এইখিনিত হাফ ইঞ্চি ৰাখিব বাস বাকি এইফালে ৰাখিব নালাগে হৈ গ'ল মই আশা কৰোঁ আপোনালোকে সকলোৱে খুব ভালকৈ বুজি পাইছে আৰু পাব আৰু মই যেনেকৈ কৈছোঁ তেনেকৈ যদি কৰে তেনেহ'লে খুবেই ভাল হ'ব ফিটিঙো ভাল হ'ব ফিটিঙৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে বঢ়িয়া হ'ব এতিয়া আপোনালোকে যদি আপোনালোকে বেলেগ কাপোৰ কিবা ব্লাউজ বা বেলেগ তেনেকুৱা ধৰণৰ ডিজাইনৰ কাপোৰ ড্ৰেছ তেনেকুৱা শিকিম বুলি ভাবে তেনেহ'লে কমেণ্ট বক্সত জনাব সেইখিনি শিকোৱাৰ বাবে বা কৰাৰ বাবে মই চেষ্টা কৰিম আৰু যদিহে এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ তেনেহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে নতুন তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব সেইটো একেবাৰে পাহৰি নাযাব ধন্যবাদ